হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু এতিয়া বাজিছে 8:30। তাৰপিছত এতিয়া মাহঁতে তাৰমানে আজি মেডিকেল গৈছে আৰু মেডিকেল যোৱাৰ পিছত এতিয়া মই ঘৰৰ কামবোৰ কৰিবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁহে আৰু অথনিৰ পৰা কৰা নাছিলোঁ আৰু অকণমান দেৰি হ'ল আৰু আধা ঘণ্টা 1 ঘণ্টামান এতিয়া ঘৰৰ কাম চাম কৰোঁ আৰু মই ভাবিছোঁ এতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু কি কৰোঁ কি নাই আপোনালোক সকলোক দেখুৱাম বাৰু। আৰু আজি মানে আমি এফালে যাম বুলি ভাবিছোঁ আৰু আমি মানে এতিয়া ঘৰত ভাইটি, মই আৰু ভণ্টিগৰাকী আছে। আমিকেইটা আছোঁ আৰু এতিয়া আমিকেইটা লগ লাগি বুলি নহয় আৰু মই অকলে কৰিব লাগিব, তাহাঁতনো ক'ত কৰিব। মই অলপ ঘৰৰ কাম চামবিলাক কৰি লওঁ, কৰি আপোনালোকক লগ পাই আছোঁ আৰু দেখুৱাম বাৰু। এতিয়া মানে ঘৰৰ পৰা ওলাই আহিলোঁ আৰু কিন্তু যোৱা টাইমত ইমান কৰ্ডৰ হ'ল যে ভিডিঅ' কৰিবলৈ নহ'লেই। এতিয়া আহি মামাহঁতৰ গাঁৱৰ ইয়াত সোমাইছোঁ আৰু পৰিলে যে ভিডিঅ' কৰিব পাহৰি গৈছিলোঁ আৰু লগালগ এতিয়া ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰ আৰু এইটো হৈছে মামাহঁতৰ ঘৰ আৰু কিনাৰত সেইটো হৈছে আপাহঁতৰ ঘৰ। এতিয়া আহি পালোঁহি আৰু মামীহঁতৰ ঘৰলৈ আৰু এইটো হৈছে মামীহঁতৰ ভাইটি আমাৰ। আপুনি গুচি গৈছে তো লাজ কৈছে নাই কোৱা দেই, মই লাজ নাই কোৱা। এয়া নামটো কি আছিলে? এন আই নহয় নামটো চেঞ্জ হ'ল এতিয়া গম পাইছোঁ আকৌ। আৰু এতিয়া আমাৰ মেইন হিৰইনগৰাকী দেখাইছোঁ ৰাখিব। আপোনালোকে দেখিয়ে থাকে ইয়াত বাৰু। এতিয়ালৈকে দেখা নাই চাগে। কি ফটোগ্ৰাফী তুমি? আৰু এতিয়া দেখাম কাৰোবাক। মামী পিছতকৈ দেখাম আকৌ, মামী বিজি হৈ আছে এতিয়া। তো পিছত আমি লগ পাই আছোঁ, ভালকৈ দেখাম বাৰু সকলোকে। আৰু এইকেইটা ভাইটি আৰু এতিয়া বহি আছে এইকেইটা ইয়াত। পিছত দেখাই আছে, হ'ব দিয়ক, বাই বাই। ইয়া চাহ দিছে, অকল ইমানখিনি বস্তু দিছে দেই। আৰু এইফালে তাই সেইজনী কি মই কমটি কেলৈ দিছ সেইটো কৈ যায় এতিয়া। নাই মই বিহুতে আহিছোঁ। আজি কি বিহু জানো। আৰু এইটো হৈছে মোৰ ভতিজা অৰ্থাৎ মোৰ দাদা ল'ৰা আৰু এতিয়া ইয়াৰ লগত অকণমান ধেমালি কৰি আছোঁ আৰু কেলৈ নেপাম আকৌ মই খামেই। তই এটা কেলৈ এদাই হ'ব, মোক লাগিবই। মই দুখিনিয়ে খাম, নহ'ব। হেল্ল' গাইজ, এতিয়া চাওঁ আমি নৰ্তংগী কৰিবলৈ ষ্টাৰ্ট কৰিলে। এয়া মই একদম মেখেলা চাদৰ পিন্ধি মেলি ৰেডি আৰু ইফালে ভণ্টি বহি আছে। হাই দিয়া হাই। আৰু এফালে আমাৰ মেইন নৰ্তংগী বাছগৰাকী এইপিনে হাই দিয়া। কিন্তু বহুত অন্ধকাৰ হৈ আছে। কেলৈ অন্ধকাৰ হৈছে? এইজনী আৰু আমি যদি মানে ৰিলচ বনাম আৰু ইমান দিনৰ মই লগ পাইছোঁ যেতিয়া ৰিলচ বনালেতো সম্পূৰ্ণ, গতিকে আমি এতিয়া ৰিলচ বনাম আৰু মই দেখাই আছে কি পিছে এক মিনিট ৰ'ব। এইজনী মই মানে দালি টোপোলা মাৰি এনেই আৰু জাষ্ট ফটো ভিডিঅ' মাৰিবৰ কাৰণে এনেই আৰু পিন্ধিছোঁ। আৰু এতিয়া এইপিনে ৰিলচ বনাওঁগৈ মই। ঠিক আছে ৰ'ব, পিছত লগ পাই আছোঁ, বাই বাই। হেল্ল' গাইজ, এতিয়া আমি ভাত চাত খাই আহিলোঁগৈ আৰু আজি আপাহঁতৰ ঘৰত খালোঁগৈ এতিয়া ভাত। আপাহঁতৰ ঘৰটো ইয়াৰ মামীহঁতৰ ঘৰৰ কিনাৰতে আপাহঁতৰ ঘৰ আছে। তাৰপিছত তাতেই
আজি আমি চবেই একেলগে তাতে ভাত চাত খালোঁ আৰু এতিয়া ভাত চাত খাই উঠি কথা চথা পাতিলোঁ পাতি পেলি আহিলোঁ আৰু এবাৰ হয়তো যাম আৰু যোৱাৰ আগতে এতিয়া মানে ভাত চাত খাই বহুত ভাগৰ লাগিছে তো এতিয়া আমি শুওঁগৈ হোৱাৰ আগত তেনেকুৱা এটা বস্তু দেখাম এক মিনিট ৰখিব আমাৰ বাইদেউজনীক দেখাম আকৌ বাইদেউ কি কৰি আছা ভাত খালা নে হেল্ল' কি লগত ব্ৰইলাৰ আৰু মানে ব্ৰইলাৰ ব্ৰইলাৰ বুলি নহয় ব্ৰইলাৰ একো নাজানো দেই আৰু মামীয়ে ন কিবা কিবি কৰি থৈছে আচোন দেখাবি কি কৈছে ধুনীয়াকৈ ধুনীয়াকৈ যে সজাই থৈছে মামীয়ে সেইবিলাক আমি চাওঁ বলক দেখাব তেখেতে ড্ৰয়িং ৰুম ড্ৰয়িং ৰুমটো কিবা চেঞ্জ কৰিলে নেকি মই দেখাই নাই নহয় এইটো ড্ৰয়িং ৰুমটো মামীয়ে এনেকৈ সজাই থৈছে আচোন বাই মামী মানে এইজনী ডাঙৰ বা যদি ঘৰত নাই আৰু সি হৈছে এইজনী তাই হস্পিটেলত আছেগৈ আৰু এনেকৈ সজাই যাব দেখাম দিয়া মোকো লাগে ন কি কি দিলে আৰু কি কি বেল আৰু সৰু সৰু কৰিছে এইখিনি ন তাই মানে এইখিনি ৱাও তেনেকৈ আছে ন অঁ ইয়াত ঘূৰিছে এইখিনি আকৌ পাপাহঁতৰ ঘৰ সেই যদি ভণ্টি তুমি পালা নেকি দিলে হেল্ল' গাইজ এতিয়া আমি শুই আছোঁ দুটা ইটো মোবাইল টিভি আছে আৰু মই আছোঁ এতিয়া কথা পাতি আছোঁ বহুত মানে কি ক'ম আৰু বহুত যি কথা ওলাই আছে আমাৰ মানে আজি বহুত দিনৰ মূৰত ন আৰু হেমি খবৰবিলাক খবৰ আগৰ পৰা লগ পাইছিলোঁ এতিয়া বহুত লগ পালে খবৰ ভালেই সকলোকে অঁ মই পাহৰি গৈছিলোঁ বিহুৰ অঁ মোৰ পিনৰ পৰা থাকিলে মই অলৰেডি মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ যদিও মানে মই ক'বলৈ পাহৰি থাকিলোঁ আৰু ক'ম আৰু ব্লগৰ ন সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ডাঙৰজনক শ্ৰদ্ধা আৰু সৰুজনক মৰম আশীষ বিচাৰিছোঁ সকলোৰে পৰা যাতে আহিব লগা দিনবোৰ ভাল হয় আৰু মোৰতো এতিয়া এক্সাম আহি আছে তো এক্সামৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে ভাল হয় এক্সাম মানে একদম ফাইনেল এক্সাম আহি আছে তো সেয়াই আৰু এতিয়া ঘৰলৈ যাব লাগে অকণমান দেৰি পিছত আপোনালোকৰ বিহু কেনেকুৱা গৈছে গ'ল ক'বচোন দেই হয়তো ব্লগটো বিহুৰ পিছত যাব চাগে কাৰণ বিহুৰ পিছত মানে অকণমান দেৰিকৈ যাব চাগে বিহুৰ পিছততো বিহু শেষৰ পিছতেই মানে 22 তাৰিখে মোৰ প্ৰেক্টিকেল এক্সাম আছে চ' মই ব্লগটো এডিট কৰিব নোৱাৰিম তাৰপিছত আকৌ যেতিয়া হ'ব আৰু তেতিয়া এডিট কৰিবলৈ দিম আৰু তাৰপিছত আৰু বহুত এক্সাইটিং ব্লগ আহি আছে স্পেচিয়েল ব্লগ এটা আহি আছে মই এতিয়া কৈ নিদিওঁ যেতিয়া আহিব তেতিয়া আপুনি নিজে গম পাব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো হিট কৰি থ'ব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পায় আৰু লাইক কমেণ্ট শ্বেয়াৰ এইবিলাকতো কৰিবই আমি কওঁ আকৌ কৰিবলৈ কচোন কৈ দে বিহু বুলি কৈ দে যাতে ছাবস্ক্ৰাইব কৰে সকলোৱে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এই মৰমতে কৰি দিবচোন দেই এইবাৰ যেনেকৈ তেনেকৈ আৰু 1K কৰি দিয়ক আৰু মানে 1K মানে কি আৰু একো হোৱাই নাই বাৰু ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিব হয় মই মানে বহুত আশাৰে ভিডিঅ'বিলাক দিওঁ মানে তো এনেকৈ কৰি মেলি দিব আৰু তো সেয়াই আৰু আপোনালোকে বিহু কাপোৰ কি ল'লে জনাব কমেণ্ট কৰি আৰু বিহু কেনেকৈ গ'ল আপোনালোকৰ যোৱাবাৰতো আমি বিহু হেৰি কৰিব নোৱাৰিলোঁৱেই পাতিব নোৱাৰিলোঁ এইবাৰতো অলপ অলপ পাৰিছোঁ তো সেইটোকে আৰু সুখী হৈ বুলি অৱশ্যে এইবাৰ আমাৰ ঘৰত ইমান বিহু পতা নাই ইমান ডাঙৰ হেৰিকৈ সেইকাৰণে পতা নাই আৰু এইবাৰ আমাৰ কিবা এটা কাৰণে পতা নাই আৰু বুলি তো এতিয়া সেয়াই আৰু বাকী আপোনালোকক অকণমান দেৰিকৈ আকৌ লগ পাই আছোঁ আকৌ আহিছোন আহি গ'ল মোৰ ভতিজা ছোৱালী এজনী এতিয়া দাদাৰ লগত কথা পাতি আছে হেৰি পেহী চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি কওঁ গাইজ কি কৰি আছে মাজতে কি কৈছে কিয় মানে ঘৰ যাব লাগে মানুহ আহিছে
এতিয়া সেইবিলাক উল্টা পুল্টা কাম চাম কৰি এতিয়া পাপা আহিলে মোক নিবলৈ আৰু পাপাৰ লগত এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এই প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰি গৈ আছোঁ ইমান ধুনীয়া লাগিল অস্ত বেলি কি ক'ম আৰু বহুত ভাল লাগিছে চাই আৰু এইবিলাক চাই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আপোনালোকক অকণমান দেৰিকৈ ঘৰ গৈ লগ পাই আছোঁ হেল্ল' গাইজ এতিয়া আহি পালোহি এতিয়া নহয় মানে অথনিতে আহি পালোহি আৰু তাৰপিছত আহি পেলাই অকণমান মাৰ লগত কথা পাতিলোঁ আৰু পাতি উঠি অকণমান শুই ল'লোঁ এতিয়া শুই উঠি অকণমান পঢ়িব লৈছোঁ আৰু যিহেতু মোৰ এক্সাম আছে 22 তাৰিখৰ পৰা চ' অকণমান পঢ়োঁ বুলি ভাবিছোঁ আৰু এতিয়া সেয়াই আৰু তাৰপৰা ভাবিলোঁ যে মোৰ এতিয়াতো এণ্ড কৰা নাই যিটো আজি ষ্টাৰ্ট কৰিলোঁ ব্লগ এতিয়ালৈকে এণ্ড কৰা নাই চ' ভাবিলোঁ এতিয়া এণ্ড কৰি দিওঁ আৰু তো আপোনালোকে যদি ভাল পায় দেন আৰু ভাল পাইছে বুলি আশা কৰিছোঁ আৰু তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে আৰু শেষত এতিয়া সকলোকে ৰঙালী বিহুৰ হিয়াৰ পৰা ওলগ জনাইছোঁ আৰু সকলোৱে ভাল হ'ব আৰু মোকো আশীৰ্বাদ কৰিব তো এতিয়া যাওঁ বাই আৰু মানে ভিডিঅ'বিলাক যাবলৈ অকণমান দেৰি হ'ব টাইমতকৈ যিহেতু মই কৈছোঁৱেই যে মোৰ এক্সাম চলি আছে মানে এক্সাম হ'ব এতিয়া তাৰপিছত একদিন শেষ কৰি পেলাইহে মই এডিট কৰি পেলাই দিম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক তো এতিয়া যাওঁ বাই বাই আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'বিলাক